নমস্কাৰ গুড মৰ্নিং বা গুড ইভিনিং নকওঁ বিকজ এই ভিডিঅ'টো বহুতে যেতিয়াই তেতিয়াই যেনি তেনি য'ৰ ত'ৰ পৰা চাই থাকিব পাৰে মই এই চেনেলত ভিডিঅ' দিয়া আৰম্ভ কৰিছিলোঁ 2019ৰ পৰা আৰু যোনে যোনে মোৰ ভিডিঅ'জ বহুত আগৰ পৰা চাই আছে সিহঁতে গম পাব যে একদম ষ্টাৰ্টিঙত মই কমেণ্টাৰী ভিডিঅ'জ দিছিলোঁ আৰু সেই কমেণ্টাৰী ভিডিঅ'জবিলাক সেইটো টাইমৰ ছাবস্ক্ৰাইবাৰ বেছ হিচাপে বহুত ভাল ৰেছপন্স পাইছিলে আই বিলিভ সেইটো মই বিশ্বাস কৰোঁ তাত মই কিছুমান টপিক বা কিছুমান কণ্টেণ্টৰ ওপৰত ৰিয়েক্ট কৰিছিলোঁ আৰু মই কি ভাবোঁ সেই কণ্টেণ্টটো চাই পেলাই বা সেই টপিকটো লৈ পেলাই তেনেকুৱা ধৰণৰ ভিডিঅ'জ কিছুমান বনাইছিলোঁ ইউটিউব কৰি মোৰ ভাল লাগিছিলে আৰু অন্তৰৰ পৰা আহিছিলে যে মই পাৰিম কিবা এটা কৰিবলৈ বিকজ সেইটো এটা একমাত্ৰ প্লেটফৰ্ম হয় য'ত ক্ৰিয়েটিভিটিবিলাক ওলাই পেলাই মানুহৰ প্ৰতি বা পৃথিৱীলৈ এৰি দিয়া যায় এণ্ড সকলোতকৈ ডাঙৰ কথা আছিলে যে মই ইয়াত মোৰ মনৰ ফিলিংছবোৰ বা মোৰ কি থটছ আছে কিছুমান বস্তু লৈ বা কিছুমান কথাবোৰ সেইবোৰ বেলেগ প্ৰকাৰত এক্সপ্ৰেছ কৰিবলৈ এটা প্লেটফৰ্ম পাইছিলোঁ চব ঠিকে চলি আছিলে কিন্তু প্ৰব্লেম এটাই আছিলে সময় ভিডিঅ' বনোৱাৰ টাইমত মোৰ কলেজ চলি আছিলে তাতে আৰু তাৰ ওপৰত এক্সামছ দেন ক্লাছেছ বহুতে আহি পেলাই এতিয়া ক'ব পাৰে যে এক্সাম ক্লাছ কৰি কিমানে ইউটিউব মেনেজ কৰে বা কিছুমানেতো হোটেলত কাম কৰি জোতা চাফা কৰিও পইচা কামাই কলেজত পঢ়ি আছে না ভাই চব এনেকৈ টাইম মেনেজ কৰিব নোৱাৰে এটলিষ্ট মই পৰা নাছিলোঁ সেইটো টাইমত যদি মই ইউটিউবত ফ'কাছ কৰোঁ বেছিভাগ ঘৰৰ পৰা অলপ টেনশ্যন লৈছিলে যে সিহঁতৰ ল'ৰাটো পঢ়া শুনা এৰি পেলাই ৰুমত বন্ধ হৈ কেমেৰাৰ আগত অকলে অকলে নিজৰ লগতে কথা পাতি থাকে চ' তেনেকুৱা হ'লে সকলো মাক দেউতাকৰে নিজৰ হয় এইটো আহিবই মানে আচলতে সঁচা ক'ব গ'লে মোৰ মা দেউতাই মোক বহুত ছাপৰ্ট কৰিছিলে ইউটিউব লৈ পেলাইও বা বেলেগ বস্তু লৈ পেলাইও বা যি কৰিব মন সেইফালে যাবলৈ এগ্ৰী কৰিছিলে কিন্তু এইটো বস্তু সঁচা যে মই আচলতে নিজে সময় মেনেজ কৰিব পৰা নাছিলোঁ বিকজ কলেজত পঢ়িলে কলেজৰ লাইফটো থাকে কিন্তু তাৰ উপৰি এটা ছ'চিয়েল লাইফো থাকে কলেজত থাকিলে এণ্ড সেই ছ'চিয়েল লাইফটো এটলিষ্ট মোৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে সেইটো টাইমত চ' মই সেইটো টিচ কৰিব নোৱাৰিলোঁ আৰু সেইটো টিচ কৰি পেলাই মই ইউটিউবত ফ'কাছ কৰিব তেনেকৈ নোৱাৰিলোঁ ফাষ্ট ফৰৱাৰ্ড মোৰ কলেজ শেষ হ'ল এণ্ড দেন তেতিয়া এটা লেপটপ ল'লোঁ আৰু সেই লেপটপতে গেমছ খেলি বা সেই গেমছবোৰ অনলাইন ষ্ট্ৰীম কৰি পেলাই ইউটিউবতো লাইভ ষ্ট্ৰীম হৈ পেলাই কেইদিনমান মই তেনেকেই ইউটিউবত কৰি আছিলোঁ কিন্তু তাতে কমেণ্টাৰী ভিডিঅ' নিচিনা মজাটো পোৱা নাছিলোঁ বিকজ আই বিলিভ অডিয়েঞ্চ তাতে বহুত কম আছিলে এণ্ড কিবা এটা যদি বনাইছে আপুনি এণ্ড সেইটোত যদি অডিয়েঞ্চে নাই বা এনেকুৱা কোনো মানুহ নাই যোনে আপোনাৰ সেই কামটো এপ্ৰিচিয়েট কৰিব পাৰে বা তাৰ ভেলুটো আপোনাক দিব পাৰে সেই কামটোৰ বা সেই ভিডিঅ'টোৰ একো ভেলু নথকা টাইপ মোৰ ফিল হয় তাৰপাছততো ইউনিভাৰ্চিটিতে সোমালোঁ এণ্ড ইউনিভাৰ্চিটিত সৰু সুৰাকৈ ভ্লগছ কিছুমান ষ্টাৰ্ট দি আছিলোঁ এজ এ মেমৰি যে এনেকুৱা টাইপৰ ভিডিঅ' যদি বনাওঁ এদিন পিছত ঘূৰি চাম সেই ভিডিঅ'লৈ ঘূৰি চাই পেলাই আমি মনত কৰিম যে এনেকুৱা দিনো পাৰ হৈছে আমাৰ ইউনিভাৰ্চিটিত এইবিলাক ঘটনা গৈছে এণ্ড আমাৰ ফ্ৰেণ্ডছবিলাকে নষ্টালজিয়া ৰিলিভ কৰিব পাৰিব বুলি তেনেকৈ ভ্লগছ কিছুমানো বনালোঁ মই স্কিট কৰিছিলোঁ তাৰো ভিডিঅ' আপলোড কৰিছিলোঁ ইউটিউবত তাতে আই কুড চি কি মোৰ ভাল ভিউজ আহিছিলে ইভেন ইফ অডিয়েঞ্চকেইটা আমাৰ নিজৰ ইউনিভাৰ্চিটিৰে ক্লাছমেটছ নহওক কিয় বা নিজৰ ইউনিভাৰ্চিটিত পঢ়ি থকা মানুহে নহওক কিয় এটা অডিয়েঞ্চ আছিলে তাতে যোনে সেই ভিডিঅ'জবোৰ চাইছিলে বা এটলিষ্ট কিবা এটাতো পাইছিলে সেই ভিডিঅ'ত চ' সেই ভিডিঅ'বিলাক বা ভ্লগছবিলাক মোৰ অলপ ভেলিউ থকা যেন ফিল হৈছিলে তো তেনেকৈ মই ভ্লগিং কণ্টিনিউ কৰিলোঁ কিন্তু আকৌ সেই একে লেঠা সময় ইউনিভাৰ্চিটি লাইফৰ লাষ্টৰ পিনে বহুত ব্যস্ততা আহি গ'ল যাৰ ফলত ভ্লগিংটো কিবাকৈ হ'লেও মানে এৰা খাই গ'ল এগেইন ফাষ্ট ফৰৱাৰ্ড নাও ইউনিভাৰ্চিটি লাইফ শেষ হ'ল এণ্ড দেন সৰু সুৰাকৈ এটা জবো পালোঁ এণ্ড দেন জবটো কৰি আছোঁ বাট মই সেই ছেটিছফেকশ্যনটো বা সেই ফিলিংটো যোনটো ভাল লগা ফিলিং আছিলে ইউটিউব কৰি এটা টাইমত ইভেন ইফ মই সেইটো অলপ টাইমৰ কাৰণেই নকৰিলোঁ কিয় বাট যোনটো ফিলিং পাইছিলোঁ সেই ফিলিংটো মই বহুত মিছ কৰোঁ এণ্ড আই ফিল লাইক আই ৱান্ট টু বি ইন ইউটিউব আৰু মই ইউটিউবত কিছুমান ভিডিঅ'জ দি থাকিব বিচাৰোঁ ছাইডকৈ হ'লেও এজ এ ছাইড হাছল হ'লেও সেইকাৰণে আল্টিমেটলি ফাইনেলি আই হেভ টেকেন এ ডিচিশ্যন কি মই ইউটিউবটো এইবাৰ অলপ ভালকৈ কণ্টিনিউ কৰিম আৰু এইবাৰ মই নকওঁ যে আই উইল বি কনচিষ্টেণ্ট যে সপ্তাহত ৰেগুলাৰ ভিডিঅ' দিম মাহত ৰেগুলাৰ ভিডিঅ' দিম নাইবা বছৰত ৰেগুলাৰ ভিডিঅ' দিম তেনেকুৱা টাইপ একো নাই আৰু মই এনেকুৱাও নকওঁ যে প্লিজ মোক ছাবস্ক্ৰাইব কৰক মই ৰেগুলাৰিটি মেইনটেইন কৰিম এভৰিথিং এণ্ড ব্লা 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 মোৰ ছাবস্ক্ৰাইবাৰ বেছ লাগে ব্লা 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 ছাবস্ক্ৰাইবাৰ ইম্প্ৰুভ কৰিব লাগে বহুত নাম্বাৰ্ছ লাগে ন' মই ক'ম যে মোৰ ফালৰ পৰা আই উইল ট্ৰাই কমেণ্ট্ৰি ভিডিঅ'জ দিবৰ কাৰণে এণ্ড মে বি ভ্লগছো দিম এণ্ড
তাৰ মাজতে আই উইল ট্ৰাই কি মই পডকাষ্টটো ষ্টাৰ্ট কৰিব পাৰোঁ মই এটাই ক'ম যে আপোনালোকৰ যদি অলপ হ'লেও ইণ্টাৰেষ্ট আছে আপকামিং ভিডিঅ'ছবিলাক মই যি আপলোড কৰোঁ সেইবোৰ চাবলৈ দেন ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো এণ্ড দেন নটিফিকেশ্যন বেলটো দবাব বিকজ যেতিয়াই ভিডিঅ'ছ আপলোড কৰিম মই আপোনালোকলৈ পাব আৰু যাৰ মন নাই ভিডিঅ'ছবোৰ চাবলৈ মই একো বেয়া নাপাওঁ দে কেন ৰিয়েলি আনছাবস্ক্ৰাইব আপুনি আনছাবস্ক্ৰাইব কৰি গ'লেও মই একো গমটো নাপাম যে কোনে আনছাবস্ক্ৰাইব কৰিছে বা কোনে কি আপুনি সেইটো ফ্ৰীলি যাব পাৰে ইফ ডেটছ ইয়ৰ ফাইনেল ডিচিশ্যন কি আপুনি চাব নিবিচাৰে ভিডিঅ'ছবোৰ বা আনছাবস্ক্ৰাইব ৰিয়েলি কৰিব বিচাৰে দেন আই উইল ৰেচপেক্ট ডেট ফ্ৰম মাই হাৰ্ট এণ্ড আজিৰ ভিডিঅ'টোত মোৰ এইখিনিয়ে ক'বলগীয়া আছিলে লাইক বহুত দিনৰ পিছত মই এনেকৈ ভিডিঅ' বনালোঁ এণ্ড অলপ ফ্ৰীলি স্পীক কৰা নিচিনা পালোঁ এণ্ড আই ফিল কি এনেকৈ যেতিয়া ভিডিঅ' বনোৱা হয় এনেকৈ যেতিয়া ফ্ৰীলি কথা পতা হয় সেইটোত নিজৰ পাৰ্চনেলিটি আৰু কেৰেক্টাৰ গ্ৰ'থ ইম্প্ৰুভ হোৱা যেন লাগে মোৰ এণ্ড আজিৰ ভিডিঅ'টোত মই ইমানতে সামৰিম বেছি নাটানো বহুত দীঘল অলৰেডি হৈ গৈছে চাগে চ' মই আশা কৰিছোঁ যে ভৱিষ্যতলৈ ভিডিঅ'ছ কিছুমান মই আপলোড কৰি থাকিম দি থাকিম কমেণ্ট্ৰি ভিডিঅ'ছো বনাব ট্ৰাই কৰিম মই যিমান পাৰোঁ সিমান টাইম মেনেজ কৰি পেলাই মে বি কেতিয়াবা আপলোডৰ এমাউণ্টটো কম হ'ব পাৰে কেতিয়াবা বেছি হ'ব পাৰে বাট আই উইল ট্ৰাই মাই বেষ্ট কি মই আপলোড কৰি থাকোঁ কোৱালিটি কণ্টেণ্ট দিব ট্ৰাই কৰি থাকোঁ এণ্ড কমেণ্ট্ৰি ভিডিঅ'ছ দেন আই উইল ৰিয়েলি ফিল কি আই হেভ এচিভড ছামথিং ইন লাইফ আৰু চ' এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে ফাইনেলি থেংক ইউ এই ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে যদি ইমান দেৰিলৈকে মোৰ লেকচাৰ শুনি আছে এণ্ড ব'ৰ্ড পোৱা নাই তেতিয়াহ'লে মানি গৈছে আপোনালোকক